থাম্বনেইল দেখি নিশ্চয় বুজিব পাৰিছে আজিৰ ভিডিঅ'টো মই কিহৰ ওপৰত বনাইছো। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে কুঁহিয়াৰ ৰসৰ গুণাগুণ সম্পৰ্কে এটা বিশেষ ধাৰণা দিবৰ বাবে চেষ্টা কৰিবলৈ লৈছোঁ আৰু কোনকেইটা ৰোগ নিৰাময় কৰাৰ বাবে কুঁহিয়াৰ ৰস বিশেষভাৱে উপযোগী সেই সম্পৰ্কেও আজিৰ ভিডিঅ'টোত মই সম্পূৰ্ণকৈ আলোচনা কৰিম। যেহেতু গৰমৰ দিনত সকলোৰে প্ৰিয় কুঁহিয়াৰ ৰস আৰু ভাৰতত অধিক পৰিমাণে ইয়াৰ উৎপাদনো হয়, সোৱাদযুক্ত হোৱাৰ লগতে কুঁহিয়াৰ ৰসত স্বাস্থ্যৰ পক্ষে লাভদায়ক অন্যান্য বহুতো তথ্য থাকে। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আৰু আপুনি চাই আছে আমাৰ ইউটিউব চেনেল ইজি লেব। তো বলক আজিৰ ভিডিঅ'টো আমি সম্পূৰ্ণকৈ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম। কুঁহিয়াৰ ৰসত থকা বিভিন্ন তত্ত্বসমূহৰ ভিতৰত কেলছিয়াম, ক্ৰমিয়াম, কোবাল্ট, কপাৰ, মেগনেছিয়াম, ফছফৰাছ, পটেছিয়াম আৰু জিংক উল্লেখযোগ্য। ইয়াৰ উপৰিও ইয়াত ভিটামিন এ, B1, B2, B3, B5, B6 আৰু ভিটামিন চিৰ লগতে এণ্টি অক্সিডেণ্টছ, প্ৰটিনছ আৰু খাদ্য পাচক ফাইবাৰো উপলব্ধ। কুঁহিয়াৰ ৰস বিশেষভাৱে এনাৰ্জিদায়ক, কিয়নো উষ্মকালত কুঁহিয়াৰ ৰস সেৱনৰ হেঁপাহ এইবাবেই হয় কিয়নো ইয়াক সেৱন কৰিলে অতি সোনকালে এনাৰ্জি পোৱা যায়। কুঁহিয়াৰ ৰস গ্লুক'জৰ অতি ভাল উৎস, যাৰ বাবে ই শৰীৰক হাইড্ৰেট কৰি ৰখাৰ লগতে এনাৰ্জি বুষ্টাৰৰ কাম কৰে। সেয়েহে কোনো পেকেজ জুচ সেৱন কৰাতকৈ সদায় এগিলাচ কুঁহিয়াৰ ৰস সেৱন কৰাটো অতি লাভদায়ক। কুঁহিয়াৰ ৰসৰ অন্যান্য উপকাৰিতা আছে, যেনে ই ডায়েবেটিছৰ পৰা দূৰত ৰাখে, কেঞ্চাৰৰ পৰা ৰক্ষা কৰে, কিডনী সুৰক্ষিত কৰি ৰাখে, এণ্টি অক্সিডেণ্টৰ কাম কৰে, খাদ্যৰ পাচন ঠিক কৰি ৰাখে, দাঁতৰ সমস্যা দূৰ কৰে, নখসমূহ মজবুত কৰি ৰাখে আৰু দাগৰ পৰা মুক্তি দিয়ে, কোনো ধৰণৰ দাগ নাথাকে। ডায়েবেটিছৰ পৰা দূৰত থাকে বুলি ক'লে আমি ক'ব লাগিব যে কুঁহিয়াৰ ৰসত অধিক মাত্ৰাত চেনি থাকে, তথাপি ডায়েবেটিছ ৰোগীসকলৰ বাবে লাভদায়ক, কাৰণ মিঠা সোৱাদৰ কাৰণ হৈছে ইয়াত থকা নেচাৰেল চুগাৰ, যিয়ে গ্লাইচেমিক ইণ্ডেক্সৰ লগতে তেজত থকা গ্লুক'জৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰি ৰাখে। ডায়েবেটিছ ৰোগীসকলে কুঁহিয়াৰ ৰস সেৱন কৰাটো অতি জৰুৰী আৰু ই কেঞ্চাৰৰ পৰাও ৰক্ষা কৰিব পাৰে। কুঁহিয়াৰ ৰসত থকা কেলছিয়াম, মেগনেছিয়াম, মেংগানিজ, পটেছিয়াম আৰু আইৰণে শৰীৰত এলকাইন হিচাপে কাম কৰে, যাৰ ফলত কেঞ্চাৰ ৰোগৰ সম্ভাৱনা যথেষ্ট দূৰ কৰি ৰাখে। আৰু গৱেষণাৰ পৰা এই কথাৰ প্ৰমাণ পোৱা গৈছে যে কুঁহিয়াৰ ৰস সেৱনে কেঞ্চাৰজনিত ভাইৰাছৰ শংকা কম কৰি ৰাখে। বিশেষভাৱে মহিলাসকলৰ মাজত অধিক পৰিমাণত দেখিবলৈ পোৱা ব্ৰেষ্ট আৰু প্ৰষ্টেট কেঞ্চাৰৰ সম্ভাৱনা কম কৰি ৰাখে। ইয়াৰ পিছতে আমি ক'বলৈ লৈছোঁ কিডনী সুৰক্ষিত কৰি ৰাখে। কুঁহিয়াৰ ৰস সেৱন কৰিলে কেনেদৰে কিডনী সুৰক্ষিত হৈ থাকে। কুঁহিয়াৰ ৰসে শৰীৰত প্ৰটিনৰ মাত্ৰা কণ্ট্ৰল কৰে, যি কিডনীৰ স্বাস্থ্যৰ বাবে বহুত জৰুৰী। গৰমৰ দিনত মহিলাসকলে ভোগা ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন, এচিডিটি আৰু জ্বলন আদি সমস্যাবোৰ কুঁহিয়াৰ ৰস সেৱন কৰি দূৰ কৰিব পাৰি। তদুপৰি বেয়া খাদ্য পানীৰ কুপ্ৰভাৱ আটাইতকৈ বেছি কিডনীত পৰে বাবে বিভিন্ন প্ৰকাৰৰ ৰোগে বাহ পাতিব পাৰে। এই সকলোবোৰৰ পৰা ৰক্ষা কৰিবলৈ কুঁহিয়াৰ ৰস অতি লাভদায়ক। এণ্টি অক্সিডেণ্টৰে ভৰপূৰ কুঁহিয়াৰ ৰসত এণ্টি অক্সিডেণ্টৰে ভৰপূৰ হৈ থাকে, যিহেতু বিভিন্ন প্ৰকাৰৰ ইনফেকশ্যনৰ বাবে দেহৰ ইমিউনিটি ছিষ্টেম সবল কৰি ৰাখে। জণ্ডিছ ৰোগীসকলৰ বাবে কুঁহিয়াৰ ৰস অতি প্ৰয়োজনীয়। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ইয়াৰ পিছতে আহিছোঁ পাচন কিদৰে সঠিক কৰি ৰাখে। কুঁহিয়াৰ ৰসত পটেছিয়ামৰ মাত্ৰা পাচন শক্তি সঠিক কৰি ৰখাত সহায় কৰে, পেটৰ বিভিন্ন প্ৰকাৰৰ ইনফেকশ্যনৰ বচোৱাৰ লগতে তাক কেঞ্চাৰ, গেছ, বদহজম, পেটৰ জ্বলন আদি সমস্যাৰ পৰাও দূৰত ৰাখে। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ দাঁতৰ সমস্যাসমূহ কেনেদৰে দূৰ কৰি ৰাখে। মুখৰ দুৰ্গন্ধৰ সমস্যা বা দাঁতৰ আলুৰ লগত জড়িত বিভিন্ন সমস্যা, আনকি দাঁতৰ লগত জড়িত সকলো ৰোগ দূৰ কৰি ৰখাত কুঁহিয়াৰ ৰস অতি উপযোগী। দাঁতৰ সুস্বাস্থ্যৰ লগতে দাঁত চাফ কৰি ৰাখিবলৈ কুঁহিয়াৰ ৰস সেৱন কৰাটো অতি লাভদায়ক। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ দাগ কিদৰে দূৰ কৰে। হেল্থি স্কিনৰ বাবে আলফা হাইড্ৰক্সি এচিড বহুতেই উপযোগী। ই শাল মইনা আদি দূৰ কৰাৰ লগতে স্কিন হাইড্ৰেট কৰি ৰখাত সহায় কৰে। কুঁহিয়াৰ ৰসে অসময়ত অহা বৃদ্ধাৱস্থাৰ সমস্যাৰ পৰাও মুক্ত কৰি ৰাখে। কুঁহিয়াৰ ৰসত
ছালত লগালে কুঁহিয়াৰ ৰস ছালত লগালে কেনে ধৰণৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰি যেনে বিভিন্ন প্ৰকাৰৰ চৰ্ম ৰোগৰ সমস্যা দূৰ হয় ইয়াৰ মাস্ক বা স্ক্ৰাব হিচাপেও ব্যৱহাৰ কৰিব পাৰি নখ মজবুত কৰি ৰাখে কেলছিয়ামৰ কম মাত্ৰাই কেৱল হাড় দুৰ্বল নকৰে আনকি হাত ভৰিৰ নখসমূহো সোনকালে ভাঙি যায় ইয়াৰ বাবে ভৰিৰ সৌন্দৰ্য বেয়া হ'বলৈ ধৰে যদি নখৰ মধ্যাংশত বগা দাগ পৰে বা ইয়াৰ পৰিচ্ছন্নতা নোহোৱা হ'বলৈ ধৰে তেন্তে কুঁহিয়াৰ ৰস সেৱন কৰি তাৰ পৰা ৰেহাই পাব পাৰি তো আজিৰ ভিডিঅ'টোত ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব